নমস্কাৰ মই পাৰিজাত কাকতি মই আপোনালোকক এটা সিৰিজ ষ্টাৰ্ট কৰিম বুলি লৈছো আসাম হিষ্ট্ৰি সিৰিজটো কমপ্লিট সিৰিজ এটা মানে ষ্টাৰ্ট কৰিম আজি পঢ়াব লৈছো প্ৰি হিষ্ট্ৰি পিৰিয়ড তো প্ৰি হিষ্ট্ৰি পিৰিয়ডটো হৈছে অসমৰ মানে যিবোৰ মানে বুৰঞ্জীটো লিখিতভাৱে নাই কিন্তু ধৰক মুখে চলি অহা বা তেনেকে শুনা তেনেকুৱাকে আছে অসমৰ কেইজন মেইন ধৰক ৰজাৰ বিষয়ে জানাটো জৰুৰী আপোনালোকৰ এক্সাম বহুত আহি আছে তো এক্সাম ওৰিয়েণ্টেড কুৱেশ্যনবোৰ মই কৰিম আজিৰ পৰা তো প্ৰি হিষ্ট্ৰি পিৰিয়ডৰ আছে সাধাৰণ কথাবোৰ কিছুমান তান্ত্ৰিক লিটাৰেচাৰ বেদিক লিটাৰেচাৰ এইবোৰত আছে মেইনলি দুখন বুক আছে আপোনালোকে মনত ৰখাটো জৰুৰী যদি আহে যে অসমৰ প্ৰি হিষ্ট্ৰি পিৰিয়ডৰ কথাবোৰ কোন দুখন গ্ৰন্থত আছে তো সেই দুখন হ'ব কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ কালিকা পুৰাণ এণ্ড যোগিনী তন্ত্ৰ তো এই দুখন গ্ৰন্থ এই দুখনত হিষ্ট্ৰিৰ আমাৰ অসমৰ হিষ্ট্ৰিৰ কথা পোৱা যায় আৰু আমাৰ অসমৰ জিঅ'গ্ৰাফিৰ কিছুমান মানে ধৰক কথা কেনেকৈ হ'ল ষ্টাৰ্ট হ'ল অসমখন কেনেকৈ কি হ'ল সেইবোৰ কথাও ইয়াতে পোৱা যায় আৰু অসমৰ পুৰণি নামটো সকলোৱে জানে যে অসমৰ এনচিয়েণ্ট নেম হৈছে প্ৰাগজ্যোতিষপুৰ অসমৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ তো প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা আছিল যিজনক মানে প্ৰথম ৰজা হিচাপে যিটো জনা যায় আৰু প্ৰচলিত হৈ আছে সেইজন হৈছে মহিৰংগ দানৱ প্ৰথম ৰজাজন হৈছে ফাৰ্ষ্ট কিং অফ প্ৰাগজ্যোতিষপুৰ ফাৰ্ষ্ট কিং কোন আছিল প্ৰাগজ্যোতিষপুৰৰ মানে ফাৰ্ষ্ট ৰুলাৰ অফ আসাম তো সেইজন হৈছে মহিৰংগ দানৱ মহিৰংগ দানৱ আছিল দানৱ ডাইনেষ্টিৰ পৰা দানৱ ডাইনেষ্টি তো দানৱ বংশৰ ৰজা আছিল মহিৰংগ দানৱ ফাৰ্ষ্ট নন ৰুলাৰ অফ আসাম হ'ব এতিয়া আপোনালোকৰ যদি কুৱেশ্যনত এক্সামত আহে যে ফাৰ্ষ্ট নন ৰুলাৰ অফ আসাম কোন আছিল সেইজন হ'ব মহিৰংগ দানৱ ফ্ৰম দানৱ ডাইনেষ্টি তাৰপিছত বহুতো তেনেকৈ আহিল তেওঁৰ পিছত হতকাসুৰ সম্বৰাসুৰ ৰত্নাসুৰ তেনেকৈ বহুত আহিলে কিন্তু যিজন লাষ্ট কিং আছিল দানৱ ডাইনেষ্টিৰ যিজন লাষ্ট কিং আছিল সেইজন হৈছে লাষ্ট কিংজন হ'ব দানৱ ডাইনেষ্টিৰ লাষ্ট কিং আছিল ঘটকাসুৰ তাৰপিছত নৰকাসুৰ আহি কিনে ঘটকাসুৰৰ লগত যুদ্ধ কৰিলে আৰু ঘটকাসুৰক বধ কৰিলে চ' দানৱ ডাইনেষ্টি তাতেই শেষ হ'ল ঘটকাসুৰতে দানৱ ডাইনেষ্টি শেষ হ'ল তো ঘটকাসুৰক বধ কৰিলে কোনে নৰকাসুৰে আৰু নৰকাসুৰে ঘটকাসুৰক বধ কৰি ভৌম ডাইনেষ্টি এষ্টাব্লিছ কৰিলে তো নৰকাসুৰে ঘটকাসুৰক বধ কৰিলে আৰু তেওঁ এষ্টাব্লিছ কৰিলে ভৌম ডাইনেষ্টি এষ্টাব্লিছ কৰিলে আপোনালোকৰ এক্সামত যদি আহে যে নৰকাসুৰে কোনটো ডাইনেষ্টি এষ্টাব্লিছ কৰিছিলে সেইটো হ'ব যে ভৌম ডাইনেষ্টি আৰু নৰকাসুৰে ফাৰ্ষ্ট অসমত হিন্দুইজিম এষ্টাব্লিছ কৰিছে তেওঁ আহি কিনে কামাখ্যা মন্দিৰত বহুতো ব্ৰাহ্মণ আনিছে ধৰক মধ্য ভাৰতৰ পৰা বহুত ব্ৰাহ্মণবোৰ আনিছে তেনেকৈ তেওঁ আৰু মেইনলি কামাখ্যা মন্দিৰক আমাৰ কামৰূপৰ চেণ্টাৰ বুলি জনা যায় নৰকাসুৰে হেৰি কৰিছে আমাৰ যিটো এতিয়া মডাৰ্ণ গুৱাহাটী এতিয়া প্ৰাগজ্যোতিষপুৰ বুলি কৈছিল সেইটো কেপিটেল বনাইছিল তো নৰকাসুৰে প্ৰাগজ্যোতিষপুৰক কেপিটেল বনাইছিল তাতে কামাখ্যা এষ্টাব্লিছ বনাইছিল তাতে ৰিবিল্ড কৰিছিল কামাখ্যাটো মেইনলি নৰকাসুৰে এইটো কুৱেশ্যন বহুত আহে যে কামাখ্যা কোনে ৰিবিল্ড কৰিছিল সেইটো হ'ব এনচাৰ নৰকাসুৰ এইটো আপোনালোকে মনত ৰাখিব তো কামাখ্যা ৰিবিল্ড কৰিছিল নৰকাসুৰে তো বহুতো ব্ৰাহ্মণ আনিছিল তেনেকৈ হিন্দুইজিম এষ্টাব্লিছ কৰিছিল অসমত নৰকাসুৰে আৰু নৰকাসুৰক বধ কৰিছিল কোনে লৰ্ড শ্ৰীকৃষ্ণই
শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিছিল আৰু নৰকাসুৰৰ এজন জেনেৰেল আছিল যাৰ নাম আছিল মুৰাক বধ কৰিছিল শ্ৰীকৃষ্ণই সেইকাৰণে শ্ৰীকৃষ্ণৰ আন এটা নাম মুৰাৰী বুলিও জনা যায় শ্ৰীকৃষ্ণক নৰকাসুৰৰ জেনেৰেলজন যিজনৰ নাম হৈছে মুৰা তেখেতক বধ কৰিছিল কাৰণে শ্ৰীকৃষ্ণক মুৰাৰী বুলি জনা যায় মুৰাৰী নৰকাসুৰৰ ডাইনেষ্টিটো তেনেকেই খতম হৈ যায় ভৌম ডাইনেষ্টি হেৰি কৰিলে শ্ৰীকৃষ্ণই বধ কৰিলে নৰকাসুৰৰ কণ্টেম্পৰেৰী মানে নৰকাসুৰৰ সমসাময়িকভাৱে এজন ৰজা আছিল ভগদত্ত এইটো মিডল আছামৰ আছিল তো ভগদত্তৰ কথা ইতিহাসত মানে বহুত শুনা যায় কাৰণ বিভিন্ন এপিকৰ পৰা গম পোৱা যায় আমাৰ কিছুমান ৰজাৰ কথা তো ভগদত্তৰ কথা গম পোৱা যায় মহাভাৰতৰ কথা আপোনালোকে সকলোৱে মহাভাৰতৰ কথাটো জানে শুনিছে তো মহাভাৰতত পোৱা যায় অসমৰ কোনজন ৰজাৰ বিষয়ে কামৰূপৰ ভগদত্ত এইটো কোৱেশ্চন বহুত আহে যে অসমৰ কোনজন কামৰূপৰ ৰজা আছিল মানে কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত সেইটো এনসাৰ হ'ব ভগদত্ত সেইটো মনত ৰাখিব আৰু ভগদত্তই কাৰ হৈ যুদ্ধ কৰিছিল সেইটো যদি আহে সেইটো হ'ব কৌৰৱৰ হৈ যুদ্ধ কৰিছিল ভগদত্তই কৌৰৱৰ সপক্ষে যুদ্ধ কৰিছিল পাণ্ডৱৰ বিপক্ষে ভগদত্তৰ এটা হাতী আছিল হাতীটোৰ নাম হৈছে ঐৰাবত বুলি জনা যায় এনে ঐৰাবত বুলি জনা যায় কিন্তু এনে অৰিজিনেল নামটো হৈছে সুপ্ৰতিকা ভগদত্তৰ যিটো হাতী আছিল হাতীটোৰ নাম ঐৰাবত বুলি জনা যায় কিন্তু অৰিজিনেল নেম হৈছে সুপ্ৰতিকা এইটো মনত ৰাখিব এইটো আহিব পাৰে কিন্তু অপচনত যদি থাকে যে ঐৰাবতটো ক্লিক কৰিলে হ'ব যদি সুপ্ৰতিকা থাকে সুপ্ৰতিকা ক্লিক কৰিব ভগদত্তৰ কৌৰৱৰ সপক্ষে কিয় যুদ্ধ কৰিছিল সেইটো জানিব পাৰে সেইটো হৈছে যে ভগদত্তৰ জীয়েক আছিল এজন জীয়েকৰ নাম আছিল ভানুমতী তো ভানুমতীক হেৰিৰ লগত বিয়া দিছিল দুৰ্যোধনৰ লগত বিয়া দিছিল সেইকাৰণে জোৱায়েকৰ হৈ তেওঁ কৌৰৱৰ সপক্ষে যুদ্ধ কৰিছিল আৰু ভগদত্তক বধ কৰিছিল কোনে অৰ্জুনে এইটো মনত ৰাখিব ভগদত্তক অৰ্জুনে বধ কৰিছিল তাৰপিছত আৰু কেইজনমান ৰজাৰ বিষয়ে জনাটো দৰকাৰ বহুত আহি থাকে এক্সামতো সেইটো হৈছে এজনৰ নাম কি আপোনালোকেতো শুনেই যে বানাসুৰ হৈছে অসুৰ বংশৰ ৰজা আছিল বানাসুৰ এনে অসুৰ বংশৰ প্ৰতিষ্ঠাতা বুলি সুধিলে ক'ব যে এইটো মৰিচিয়ে অসুৰ বংশ প্ৰতিষ্ঠা কৰিছিল আৰু সেইটো বংশৰে ৰজা আছিল বানাসুৰ যিজন অসমৰ শোণিতপুৰত ৰাজত্ব কৰিছিল আৰু এতিয়া শোণিতপুৰক কোৱা হয় তেজপুৰ বুলি তো বানাসুৰক কোনে বধ কৰিছিল বানাসুৰক বধ কৰিছিল শ্ৰীকৃষ্ণই যেতিয়া বান ৰজাৰ জীয়ৰী উষাক অনিৰুদ্ধই বিয়া কৰাব আহিছিল তেতিয়াই শ্ৰীকৃষ্ণৰ লগত যুদ্ধ হৈছিল আৰু তেতিয়াই বানাসুৰক বধ কৰিছিল আৰু এজন ৰজা আছে তেখেতৰ নাম হৈছে ভীষ্মক ৰজা কিং ভীষ্মকা তো এওঁ বিদৰ্ভ কিং বুলি জনা যায় এইজন ৰজাক কোৱা হয় বিদৰ্ভ কিং বুলিও জনা যায় বিদৰ্ভক আন হেৰি বুলিও কোৱা হয় কুণ্ডিল নগৰ বুলিও কোৱা হয় কুণ্ডিল নগৰ বা ভীষ্মক নগৰ বুলিও কোৱা হয় ভীষ্মক নগৰ বুলিও জনা যায় আৰু এইটো সবতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন কুণ্ডিলক এতিয়া কি বুলি জনা যায় কুণ্ডিল হৈছে এতিয়াৰ শদিয়া এইটো বহুত আহি থাকে এক্সামত আপোনালোকৰ আহি আছে নতুনকৈ কনষ্টেবল এছআই বা আৰু কম্পিটিটিভ এক্সাম যিটো পাতিব গভৰ্ণমেণ্টে
তো সেইবোৰ এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যে কুণ্ডিলৰ এতিয়া কি এতিয়া হৈছে কুণ্ডিলখন হৈছে এতিয়া শদিয়া আৰু ভীষ্মক আছিল কুণ্ডিল নগৰৰ ৰজা ভীষ্মকৰ জীয়ৰী আছিল ৰুক্মিণী তেওঁৰ ভীষ্মকৰ এই ডটাৰ আছিল কোন ৰুক্মিণী আছিল ভীষ্মকৰ জীয়ৰী ৰুক্মিণীক শ্ৰীকৃষ্ণই বিয়া কৰাব আহিছিল তো তেনেকৈ ভীষ্মকৰ লগত যুদ্ধ হৈছিল শ্ৰীকৃষ্ণই অসমৰ ইতিহাসত মানে বহুতবাৰ এনেকৈ দেখা দিছে যে এনেকৈ বান ৰজাৰ দিনত ভগদত্তৰ দিনত ধৰক ভীষ্মকৰ দিনত তো তেনেকৈ আৰু বানাসুৰৰ এজন পুতেক আছিল ভলুকা তো ভলুকাই তেওঁৰ মানে কেপিটেলখন এষ্টাব্লিছ কৰিছিল ভালুকপুঙত কৰিছিল তেজপুৰৰ ওচৰত ভালুকপুঙত তো ভলুকাই তেজপুৰত এষ্টাব্লিছ কৰিছিল কেপিটেলখন আৰু সাধাৰণতেতো ক্ষত্ৰিয়বোৰেই ৰজা হয় কিন্তু অসমৰ ইতিহাসত যোগিনী তন্ত্ৰৰ মতে মানে কোৱা হৈছে আৰু তাত হেৰি এজন শূদ্ৰ যাৰ নামটো হৈছে দেৱেশ্বৰ এইটো ইমান ইম্পৰ্টেণ্ট নহয় জাষ্ট মই কৈ দিছোঁ যে এজন এটা ক্ষুদ্ৰ আছিলে এজন ঋগবেদতে এইবোৰ কোৱা আপোনালোকক পঢ়ালে পিছত গম পাব যেতিয়া ইণ্ডিয়ান হিষ্ট্ৰী পঢ়াম তাতে যে ঋগবেদ যজুৰ্বেদ সামবেদ অথৰ্ববেদ এই চাৰিখন বেদৰ নামটো শুনিছে তো ঋগবেদত এইকেইটা মানে আমাৰ যিটো ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এইকেইটা আছে তো এইবোৰৰ বিষয়ে পাব পিছত সাধাৰণতে ক্ষত্ৰিয়বোৰে সেই হয় ৰজা হয় তো এজন শূদ্ৰ আছিল যাৰ নাম হৈছে দেৱেশ্বৰ তো এইজনৰ কথাও মানে কামৰূপৰ ইতিহাসত পোৱা যায় আৰু বহুতো এনেকুৱা আছে এজন ক্ষত্ৰিয় আছিল ধৰ্মপাল তেওঁ কামৰূপত ৰাজত্ব কৰিছিল তো আৰু কিছুমান আৰু আছিল যে আৰিমত্ত নামৰ এজন ৰজা আছিল আৰিমত্ত আপোনালোকে যদি দেওলাংখুইখন পঢ়িছে তো তাতে পাব আৰিমত্ত নামৰ এজন ৰজা আছিল তেখেতে কামৰূপত ৰাজত্ব কৰিছিল কমতাপুৰৰ ফালে অ'কে তো এইখিনিতো বুজি পালে আপোনালোকে যে প্ৰথম ৰজা কোন আছিল অসমৰ মহিৰংগ দানৱ তো প্ৰথম ডাইনেষ্টি হ'ব দানৱ ডাইনেষ্টি আপোনালোকক কুৱেশ্যন কেইটামান মই ডিছকাছ কৰি দিছোঁ এতিয়া ক্লিয়াৰ হৈ যাব গোটেইখিনি অসমৰ প্ৰথম ডাইনেষ্টিটো কি আছিল সেইটো এনসাৰ হ'ব দানৱ ডাইনেষ্টি অ'কে এনসাৰ হ'ব দানৱ ডাইনেষ্টি আৰু দানৱ ডাইনেষ্টিৰ এইটো ফাৰ্ষ্ট ডাইনেষ্টি অফ আছাম প্ৰথমজন ৰজা কোন আছিল যদি আপোনালোকৰ যিটো কুৱেশ্যনত আহে যে ফাৰ্ষ্ট ন'ন ৰুলাৰ অফ আছাম হু ৱাজ দ্য ফাৰ্ষ্ট ন'ন ৰুলাৰ অফ আছাম তো এনসাৰ হ'ব মহিৰংগ দানৱ অ'কে মহিৰংগ দানৱ ছেকেণ্ড কুৱেশ্যনটো হ'ব আমাৰ যিজন ধৰক হ'ব মহিৰংগ দানৱ ডাইনেষ্টি ছেকেণ্ড কুৱেশ্যনটো হ'ব মানে দানৱ ডাইনেষ্টিৰ লাষ্ট কিংজন কোন আছিল চ' দানৱ ডাইনেষ্টিৰ লাষ্ট কিংজন হ'ব এনসাৰ হ'ব ঘটকাসুৰ এইজন হৈছে দানৱ ডাইনেষ্টিৰ লাষ্ট কিং আৰু 3 নম্বৰ কুৱেশ্যনটো হৈছে ঘটকাসুৰ ৱাজ ডিফিটেড বাই হুম ঘটকাসুৰক কোনে ডিফিট কৰিছিল কোনে বধ কৰিছিল তো এনসাৰ হ'ব নৰকাসুৰ ঘটকাসুৰ ৱাজ ডিফিটেড বাই নৰকাসুৰ এণ্ড নম্বৰ কুৱেশ্যন হ'ব নৰকাসুৰ ফাউণ্ডেড হুইচ ডাইনেষ্টি নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল তো এনসাৰ হ'ব ভৌম ডাইনেষ্টি এইটো মনত ৰাখিব নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল সেইটো হ'ব ভৌম ডাইনেষ্টি আৰু এনে জনা যায় যে কিছুমান সেই প্ৰি হিষ্ট্ৰী চ'ৰ্চবোৰৰ পৰা ধৰক কালিকা পুৰাণ নিগণ্যন্ত্ৰৰ পৰা জনা যায় নৰকাসুৰৰ মাকৰ নাম আছিল ধৰিত্ৰী সেইটো কেতিয়াবা আহিব পাৰে ইমান ইম্পৰ্টেণ্ট নহয় বাৰু তথাপিও মই কৈ দিছোঁ নৰকাসুৰৰ মাকৰ নাম আছিল ধৰিত্ৰী আৰু যোগিনী তন্ত্ৰৰ মতে
যদি আহে যে য়োগিনীতন্ত্ৰৰ মতে আমাৰ কামৰূপৰ চেণ্টাৰ কোনটো আছিল মানে মেইন চেণ্টাৰ বুলি জনা হয় কামাখ্যা মাক আৰু আমাৰ কামৰূপত মানে দুজন দেৱীক মানে পূজা কৰিছিল এজনী হৈছে মা কালী আৰু এটা কামাখ্যা মা কামাখ্যা তো এইখিনিলে হৈ গ'ল আৰু যদি কোৱেশ্চন আহে যে হু ৱাজ দ্য জেনেৰেল অফ নৰকাসুৰ তো নৰকাসুৰৰ জেনেৰেলজনৰ নাম আছিল মুৰা নৰকাসুৰৰ সেনাপতিজনৰ নাম আছিল মুৰা সেনাধ্যক্ষজনৰ নাম হৈছে মুৰা তো লৰ্ড কৃষ্ণই নৰকাসুৰক বধ কৰিছিল তো এনেকৈ এটা কুৱেশ্যন হৈ যাব কুৱেশ্যনটো হ'ব যে 5 নম্বৰ কুৱেশ্যন কি হ'ব হু কিল নৰকাসুৰ সো নৰকাসুৰক কোনে বধ কৰিছিল সেইজন হ'ব লৰ্ড শ্ৰীকৃষ্ণ এণ্ড নৰকাসুৰৰ সেনাপতিজন হৈছে মুৰা আৰু মুৰাক শ্ৰীকৃষ্ণই বধ কৰিছিল কাৰণে শ্ৰীকৃষ্ণক মুৰাৰী বুলিও জনা যায় এণ্ড নম্বৰ 6 নম্বৰ কুৱেশ্যন কি হৈছে মহাভাৰতৰ মানে যুদ্ধত আৰু মানে কুৰুক্ষেত্ৰৰ যুদ্ধত কামৰূপৰ কোনজন ৰজাই অংশগ্ৰহণ কৰিছিল তো ইয়াটো এনসাৰ হ'ব ইয়াতে লিখি দিছোঁ মই 6 নম্বৰ এনসাৰ কি হ'ব ভগদত্ত কুৰুক্ষেত্ৰৰ যুদ্ধত কামৰূপৰ পৰা কোনজন ৰজাই অংশগ্ৰহণ কৰিছিল সেইজন হ'ব ভগদত্ত বা এনেকৈও আহিব পাৰে কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত কামৰূপৰ ৰজা কোন আছিল সেইজন হ'ব ভগদত্ত ঠিক আছে আৰু ভগদত্তৰ যদি হাতীটোৰ নাম সোধে 7 নম্বৰ কুৱেশ্যন দ্য নেম অফ দ্য এলিফেণ্ট অফ ভগদত্ত দ্য এনসাৰ হ'ব কি সুপ্ৰতিকা এণ্ড 8 নম্বৰ কুৱেশ্যনটো হৈছে ভগদত্ত কাৰ সপক্ষে যুদ্ধ কৰিছিল তো এনসাৰ হ'ব কৌৰৱৰ সপক্ষে যুদ্ধ কৰিছিল ভগদত্তই 9 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য নেম অফ ডটাৰ অফ ভগদত্ত কি আছিল ভগদত্তৰ জীয়েকৰ নাম আছিল ভানুমতী আছিল ভগদত্তৰ জীয়েকৰ নাম আৰু ভানুমতীক দুৰ্যোধনৰ লগত বিয়া দিছিল সো তাৰ কাৰণে জয়কৰ হৈ তেওঁ কৌৰৱৰ হৈ যুদ্ধ কৰিছিল আৰু এটা কুৱেশ্যন হৈছে দীঘলী পুখুৰী তো গুৱাহাটীৰ দীঘলী পুখুৰী আছে তো সেইটো কাৰ লগত জড়িত তো দীঘলী পুখুৰীটো এছ'চিয়েটেড হৈ আছে ভগদত্তৰ লগত এইটো কুৱেশ্যন আহিব পাৰে এইটো ইম্পৰ্টেণ্ট হয় যে দীঘলী পুখুৰী এছ'চিয়েটেড উইথ হুইচ কিং তো সেইজন হ'ব ভগদত্ত ঠিক আছে তো ভগদত্তই জীয়েকৰ বিয়াৰ টাইমত দীঘলী পুখুৰীটো খন্দাইছিল বুলি জনা যায় 11 নম্বৰ কুৱেশ্যন হৈছে হু ৱাজ দ্য কিং অফ বিদৰ্ভ তো হু ৱাজ দ্য কিং অফ বিদৰ্ভ এনেকৈ আহিলে আপোনালোকে এইটো এনসাৰ হ'ব যে ভীষ্মকা ভীষ্মক ৰজা আছিল বিদৰ্ভ কিং তো বিদৰ্ভ তো কুন্দিল নগৰ বুলিও জনা যায় আৰু ভীষ্মক নগৰ বুলিও জনা যায় আৰু এতিয়া যদি আপোনালোকৰ কুৱেশ্যন এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কুন্দিল নগৰখনক এতিয়া কি বুলি জনা যায় তো সেইটো এনসাৰ হ'ব শদিয়া So, number 13 number question হৈছে Asur kingdom was established by which king? Asur kingdom কোনে establish কৰিছিল তো answer হ'ব মৰিচি Asura kingdom was established by মৰিচি আৰু সেইটো কিংডমৰে ৰজা আছিল বানাসুৰ ওকে এইটো মনত ৰাখিব 14 নম্বৰ কুৱেশ্যন হৈছে Who was the contemporary of Narakasur? Sorry, মই প্ৰথমতে ভগদত্ত বুলি কৈছিল এটো সৰি বানাসুৰ হ'ব
হু ৱাজ দ্য কণ্টেম্পৰৰী অফ নৰকাসুৰ তো এনচাৰ হ'ব বানাসুৰ বান ৰজা নৰকাসুৰৰ কণ্টেম্পৰৰী আছিল সেইখিনি টাইমতে নৰকাসুৰ যেতিয়া প্ৰাগজ্যোতিষপুৰৰ ৰজা আছিল মানে মডাৰ্ণ গুৱাহাটী কেপিটেল আছিল তো তেতিয়াই বানাসুৰ শোণিতপুৰৰ ৰজা আছিল মানে মিডল আছামৰ ৰজা আছিল তো এনচাৰ হ'ব বানাসুৰ তো আৰু এটা কুৱেশ্যন হ'ব 15 নম্বৰ কুৱেশ্যন বানাসুৰৰ দেউতাকৰ পিতাকৰ নাম কি আছিল তো বানাসুৰৰ পিতাকৰ নাম আছিল বলি তো এইকেইটা আজিৰ 15টা কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ তো নেক্সট ভিডিঅ'ত আমি ইয়াৰে পিছৰ পলিটিকেল হিষ্ট্ৰীখিনি ডিছকাছ কৰিম